এয়া কি চিনি পাইছেনে? এবাৰ ঘৰত যাওঁতে লৈ আহিছিলোঁ। এয়া হৈছে কলাখাৰ। কলগছ নাইবা ভীমকলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা কলাখাৰ। কলগছ আৰু ভীমকলৰ বাকলিখিনি ভালদৰে শুকুৱাই পেলাই পুৰি এনেদৰে ছাই প্ৰস্তুত কৰা হয় আৰু তাৰ পৰাই এই কলাখাৰটো আমি উলিয়াব পাৰোঁ। ৰাতিয়ে মই এইখিনি তিয়াই থৈ দিছিলোঁ ধুনীয়াকৈ। এতিয়া মই এইখিনি চাকি পেলাই ধুনীয়াকৈ কলাখাৰখিনি উলিয়াই ল'ম। এখন চাকনি নাইবা কটন কাপোৰৰ সহায়েৰে ধুনীয়াকৈ কিন্তু চেকি পেলাই দিলে ইয়াৰ পৰা কলাখাৰটো আমাৰ ওলাই যাব। আৰু কলাখাৰৰ উপকাৰিতা গুণাগুণখিনিতো সকলোৱে জানেই নহয় জানো? আৰু আগৰ দিনৰ মানুহে এই কলাখাৰ দিয়ে মাথা ধুইছিলে, মানে চুলি ধুইছিলে, নাইবা যেতিয়া হালধিৰ অবিহনে কিন্তু খাৰু ব্যৱহাৰ কৰিছিলে। আৰু চাকনিখনৰ সহায়ত ধুনীয়াকৈ চেকি দিলেই কিন্তু পানীটো ওলাই যাব। এয়া চাওক, খাৰখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ। এই খাৰখিনি দি ধুনীয়াকৈ ব্যঞ্জন বনাই খাওক আৰু